শিক্ষা বিষয়ক ইউটিউব চেনেল গুড গাইডেন্সলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আমাৰ দ্বাৰা প্ৰকাশিত উত্তৰসমূহ 100% সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত। আপোনালোকে মোৰ ভিডিঅ'সমূহ চালে মন কৰিব যে মই যিটো বিষয় বাছি লওঁ তাৰ ওপৰত এনেকুৱাকৈ আটিগুৰি মাৰি সিস্টেমেটিক সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ যাতে তাৰ পৰা 1 নম্বৰো হাৰি যাব নোৱাৰে। গতিকে ভিডিঅ'টো চোৱাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আজি আলোচনা কৰিম প্ৰাচীন অসম বুৰঞ্জীৰ পৰা কোনে কি বস্তু নিৰ্মাণ কৰিছিল আৰু ইয়াৰ পৰা অসমৰ সকলোবিলাক এক্সামতে প্ৰশ্ন অহা দেখা যায়। আৰু মোৰ বিশ্বাস এই ভিডিঅ'টো মন দি চোৱাৰ পিছত ইয়াৰ পৰা অহা প্ৰশ্ন আপুনি পৰীক্ষাত এৰি আহিব লগা নহয়। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন নম্বৰ 1, জয়দৌল আৰু জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহ কোন আছিল জানেনে? ৰুদ্ৰসিংহ আছিল জয়মতীৰ পুত্ৰ। কথাটো এনেকৈও মনত ৰাখিব পাৰে আপোনালোকে যে জয়মতীৰ পুত্ৰ ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ নিৰ্মাণ কৰিছিল। দুইটাতে জয় জয় আছে চাওকচোন, মানে মাক জয়মতীৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ নিৰ্মাণ কৰি উলিয়াইছিলে। কুৱেশ্যন নম্বৰ 2, শিৱদৌল আৰু শিৱসাগৰ কোনে নিৰ্মাণ কৰিছিলে? আৰু ইয়াৰ উত্তৰ হ'ব বৰৰজা অম্বিকাই। আৰু অম্বিকা শিৱসিংহৰ দ্বিতীয় পত্নী আছিল। কুৱেশ্যনটো তেনেকৈ মনত ৰাখিব যে এনেকৈও আহিব পাৰে শিৱসিংহৰ পত্নীৰ নাম কি আছিল, তেতিয়া লিখিব লাগিব অম্বিকা। কুৱেশ্যন নম্বৰ 3, গৌৰীসাগৰ কোনে নিৰ্মাণ কৰিছিলে? আৰু ইয়াৰ উত্তৰ হ'ব বৰৰজা ফুলেশ্বৰীয়ে। কুৱেশ্যন নম্বৰ 4, ৰংঘৰ কোনে নিৰ্মাণ কৰি উলিয়াইছিল? আৰু ইয়াৰ উত্তৰ আমি সকলোৱে জানো যে প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰি উলিয়াইছিল। কুৱেশ্যন নম্বৰ 5, ধুদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰি উলিয়াইছিল? আৰু ইয়াৰ উত্তৰ হ'ব গদাধৰ সিংহই। গদাধৰ সিংহৰ আন এটা নাম কি? গদাপানী। আমি গদাধৰ সিংহক গদাপানী বুলিও জানো। আৰু তেখেতৰ আহোম নামটো হৈছে চুপাতফা। কুৱেশ্যন নম্বৰ 6, ধাই আলি কোনে নিৰ্মাণ কৰি উলিয়াইছিল? আৰু ইয়াৰ উত্তৰ হ'ব শিৱসিংহই। কুৱেশ্যন নম্বৰ 7, তলাতল ঘৰ, বশিষ্ঠ আশ্ৰম আৰু হৰগৌৰী দেৱালয় কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহই। কুৱেশ্যন নম্বৰ 8, কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুতবাৰ বহুত এক্সামত আহি গৈছে। ইয়াৰ উত্তৰ হ'ব নৰকাসুৰে। নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছিল। কুৱেশ্যন নম্বৰ 9, কামাখ্যা মন্দিৰ কোনে পুনৰ প্ৰতিষ্ঠা কৰিছিল? মানে কোনে পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল? আৰু ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণে। এইটো কুৱেশ্যনো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো বহুতবাৰ আহি গৈছে। আপোনালোক কনফিউজ নহ'ব, এটা হ'ল কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আৰু এটা হ'ল কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল। কুৱেশ্যন নম্বৰ 10, কাৰেংঘৰ কোনে নিৰ্মাণ কৰাইছিল? আৰু ইয়াৰ উত্তৰ 3টা হ'ব, শুক্লেংমুং, প্ৰমত্ত সিংহ আৰু ৰাজেশ্বৰ সিংহ। আপোনালোক কনফিউজ নহ'ব, তিনিওটা অপশ্যন কেতিয়াও একেলগে দিয়া নাথাকে আৰু এই তিনিটাৰ ভিতৰত যিটো অপশ্যনে দিয়া থাকে আপোনালোকে বঢ়াই দিব। তেওঁ আপোনালোকৰ সুবিধাৰ কাৰণে মই কৈ দিছোঁ যে কিয় তিনিওটা হ'ল, যে কাৰেংঘৰ 1540 চনত প্ৰথমে শুক্লেংমুঙে নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰপিছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে বনাইছিল আৰু পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল ৰাজেশ্বৰ সিংহই। তাৰপিছত মানে পুনৰ নিৰ্মাণ কৰি ভালদৰে সজাই তুলিছিল কোনে? ৰাজেশ্বৰ সিংহই। গতিকে ইয়াৰ উত্তৰ তিনিওটাই হ'ব, আপোনালোকে তিনিওটা মনত ৰাখিব। কিন্তু প্ৰায়বিলাক এক্সামতে আজিলৈকে ৰাজেশ্বৰ সিংহ থকা অপশ্যনটো আহি থকা দেখা পোৱা যায়। কুৱেশ্যন নম্বৰ 11, নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰসিংহই। কুৱেশ্যন নম্বৰ 12, মণিকৰ্ণেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? আৰু ইয়াৰ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহই। কুৱেশ্যন নম্বৰ 13,
শুক্লেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল আৰু ইয়াৰ উত্তৰ হ'ব প্ৰমত্ত সিংহই শুক্লেশ্বৰ মন্দিৰ নিৰ্মাণ কৰোৱাইছিল কুৱেশ্যন নম্বৰ 14 খৰিকটীয়া আলি আৰু মেটেকাৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল আৰু ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰসিংহই খৰিকটীয়া আলি আৰু মেটেকাৰ আলিক নিৰ্মাণ কৰাইছিল এতিয়া আমি আমাৰ শেষৰ প্ৰশ্নত লৈ যাওঁ কুৱেশ্যন নম্বৰ 15 নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰি উলিয়াইছিল এটো বহুত ইম্পৰ্টেন্ট হয় এক্সামত আহি গৈছে আৰু ইয়াৰ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছিল গতিকে ভিডিঅ'টো আজি ইমানেই আছিল ভিডিঅ'টো কেনে পালে জনাব